ৰাফতাৰ 7 নিউজৰ সমুদ্ৰসকলে লৈ নিছো এই মুহূৰ্তৰ এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ। আজি বিহাৰত হ'ব নীতিশ কুমাৰ আৰু তেজস্বী যাদৱৰ ভাগ্য নিৰ্ণয়। ৰাজ্যখনৰ 38খন জিলাৰ 243টা বিধানসভা সমষ্টিত 55টা ভোট গণনা কেন্দ্ৰত আৰম্ভ হৈছে ভোট গণনা। ইতিমধ্যে বিহাৰৰ ৰাঘোপুৰ বিধানসভা সমষ্টিত বিজেপিৰ সতীশ কুমাৰ যাদৱতকৈ আৰজেডিৰ নেতা তেজস্বী যাদৱে অগ্ৰগতি লাভ কৰিছে। উল্লেখ্য 2015 বৰ্ষত এই সমষ্টিৰ পৰাই তেজস্বী যাদৱে বিপুল ভোটত জয়ী হৈ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল। পুনৰ জনাব বিচাৰিছোঁ ৰাফতাৰ 7 নিউজৰ সমুদ্ৰসকললৈ এই মুহূৰ্তৰ এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ। আজি বিহাৰত হ'ব নীতিশ কুমাৰ আৰু তেজস্বী যাদৱৰ ভাগ্যৰ নিৰ্ণয়। ৰাজ্যখনৰ 38খন জিলাৰ 243টা বিধানসভা সমষ্টিত 55টা ভোট গণনা কেন্দ্ৰত আৰম্ভ হৈছে ভোট গণনা। ইতিমধ্যে বিহাৰৰ ৰাঘোপুৰ বিধানসভা সমষ্টিত বিজেপিৰ সতীশ কুমাৰ যাদৱতকৈ আৰজেডিৰ নেতা তেজস্বী যাদৱে অগ্ৰগতি লাভ কৰিছে। উল্লেখ্য 2015 বৰ্ষত এই সমষ্টিৰ পৰাই তেজস্বী যাদৱে বিপুল ভোটত জয়ী হৈ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল।